আমাৰ শৰীৰৰ কোষবোৰে নিজকে খায় নেকি? ভোক আমাৰ বন্ধু নেকি? এই প্ৰশ্নবোৰৰ উত্তৰ পাবলৈ ভিডিঅ'টো শেষলৈকে চাব। নমস্কাৰ। আজিৰ ভিডিঅ'ত ক'বলৈ ওলাইছোঁ আমাৰ শৰীৰৰ এক আচৰিত ধৰণৰ কামৰ কথা। ভাবি আচৰিত লাগে যে আমাৰ শৰীৰৰ কোষবোৰে নিজকে খায়। এয়া সম্ভৱনে? হয়, সম্ভৱ। আমাৰ যেতিয়া ভোক লাগে তেতিয়া শৰীৰত এটা আচৰিত প্ৰক্ৰিয়া আৰম্ভ হয়। এই প্ৰক্ৰিয়াৰ নাম অট'ফেজি। অট'ফেজি মানে কোষবোৰে নিজকে খাই পেলোৱা প্ৰক্ৰিয়া। অৱশ্যে এই প্ৰক্ৰিয়া আমাৰ দেহৰ বাবে ক্ষতিকাৰক নহয়। তাৰ বিপৰীতে ই আমাৰ শৰীৰৰ বাবে উপকাৰীহে। আচলতে এয়া হ'ল শৰীৰৰ ক্লিনিং ছিষ্টেম। কোষবোৰে নিজকে খাই পেলোৱাৰ সময়ত পৰিষ্কাৰ কৰে কোষৰ ভিতৰৰ ক্ষতিগ্ৰস্ত অংশ, অদৰকাৰী বস্তু আৰু বিষাক্ত টক্সিনবোৰ। ইয়াৰ ফলত কোষবোৰ সতেজ আৰু শক্তিশালী হৈ উঠে। কোষবোৰে নিজকে খাই পেলোৱাৰ বাবেই মানুহৰ আয়ুস বৃদ্ধি হয়। লগতে বিভিন্ন বেমাৰ যেনে কেঞ্চাৰ, ডায়েবেটিছ, আলঝেইমাৰ আদিৰ পৰা ৰক্ষা পাব পাৰি। এয়া হ'ল শৰীৰক মেৰামতি কৰা কাম। কম কেলৰিৰ খাদ্য, ব্যায়াম আদিৰ জৰিয়তে আমাৰ দেহৰ এই প্ৰক্ৰিয়াক আমি এক্টিভ কৰিব পাৰোঁ। অট'ফেজি প্ৰক্ৰিয়াৰ দ্বাৰা মানুহ কিমান শক্তিশালী তাৰ প্ৰমাণ পোৱা যায়। শক্তিশালী হ'বৰ বাবে আমি খাব লাগিব। ভোক লাগিলে আমি খাওঁ। ভোকে আমাৰ শৰীৰ সুস্থ, সতেজ আৰু শক্তিশালী কৰি তোলে। সেয়ে ভোক লাগিলেই যধে-মধে খোৱা অনুচিত। এতিয়াৰ পৰা ভোকক শৰীৰৰ ভাল বন্ধু বুলি ভাবি আগবাঢ়ক। দেখিব আপোনাৰ স্বাস্থ্য দিনক দিনে ভাল হৈ আহিছে। ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।